make me. গুটিবা স্কুলত ইমানে নৰিতিয়া অহা নাই ছাৰে গৌতম ছাৰে মোক ইয়াৰ খবৰটো ল'ব দিছিল বা খবৰটো ঘৰত যাই লৈ আহোঁ কিবা ঘৰত আছে নাই গুটি দেখোন ট্ৰেক্টৰ বাউত উঠিছে কাৰ ট্ৰেক্টৰ বাউত উঠি আছে ঘুমতি গৈছে নেকি তাক মাতো ৰ গুটি গুটি কোনে টোপনিটো মাৰবি নেটবি নেকি কোনে ইয়ে কাৰ কোন দেখোন তই স্কুলত কিয় যাবা গৌতম ছাৰে তোৰ কথা সুধিছিলো মই পঢ়া বাদ দিলো নহয় ময়ো শুনা ট্ৰেক্টৰখনত উঠ একবাৰ নেকি এইটো দেখা নাই নেকি ৰাস্তা এইটো আছে নেকি ট্ৰেক্টৰবিলাক মই দেখিছো উঠিটো পোৱা নাই তই স্কুলত কিয় যোৱা নাই তই স্কুলত গ'লে গৌতম ছাৰে বেয়াকৈ মাৰিব তোক মই যাব লাগিব ট্ৰেক্টৰখন কালি পেক হৈ ইয়াতে থৈ যাম আমাৰ দেউতাই নতুন ট্ৰেক্টৰ কিনিছে বাই আমাৰ দেউতাই কিন্তু নতুন ট্ৰেক্টৰ কিনিছে জান মই এতিয়া লেবেলা মাৰিব জান তই স্কুলত দেগে বৰ ভুল কাম কৰিছা মই কি ভুল কৰিলো হা আমাৰ দেউতাই এখন নতুন ট্ৰেক্টৰ কিনিছে দেউতাই মোক এতিয়া এখন ট্ৰেক্টৰ দিব স্কুলত গৈ মই কি কৰিম এনেই তোৰ ছাৰ পঢ়াই থাকিব পঢ়াই কি লাভ আকৌ পিছত পাহৰিয়ে যাম তই স্কুলত যাবি মই যাম দে দেৰিকে তই এতিয়া স্কুলত কোনদিনা যাবি মই ছাৰক কি বুলি ক'ম মই কোনোবা দিনা যাম ঠিক নাই হঠাৎ কিন্তু নাযাবও পাৰোঁ মই আজিকালি ইটা ভাতাত এই কাম কৰিব যাওঁ নহয় হয় নেকি মই পইচাও পাম জানানে মই যাওঁ দে ছাৰক মই সেইটোহে কম এইফালে উঠিব নোৱাৰা নেকি কোনফালে যাই থকা এতিয়া যদি এইটো এনেকৈ কিবা এটা হয় এইটো চুইচ মাৰিলে ডাইৰেক্ট ফুৰিব ছাৰে মোক নেতাখনকে মুখস্থ কৰিব দিছিল অলপ নেতাখনকে মাতো এক এগুণ এক এক দুগুণ দুই এক তিনি গুণ তিনি এক চাৰি গুণ চাৰি এক পাঁচ গুণ পাঁচ এক ছয় গুণ ছয় এক সাত গুণ সাত এক আঠ গুণ আঠ এক ন ন দুগুণ ওঠৰ ন তিনি গুণ সাতাইছ ন চাৰি গুণ ছয়ত্ৰিছ ন পাঁচ গুণ পঞ্চল্লিছ ন ছয় গুণ চৌৱন্ন ন সাত গুণ একাশী ন গুণ বাসত্তৰ ন ন গুণ একাশী ন দহ গুণ নব্বৈ দহ এগুণ দহ দহ দুগুণ বিছ দহ তিনি গুণ ত্ৰিছ দহ চাৰি গুণ চল্লিছ দহ পাঁচ গুণ পঞ্চাছ দহ ছয় গুণ ষাঠি দহ সাত গুণ সত্তৰ দহ আঠ গুণ আশী দহ ন গুণ নব্বৈ দহ গুণ এশ বাপৰে মোৰ কাৰণে একদম মুস্ত হৈ গ'ল মামা গুটিয়ে পঢ়া বাদ দিলা নহয় হয় নেকি কি কৰে গুটিয়ে ইটা ৰাতাত কাম কৰে দে দে পঢ় এইটো কথা মই ছাৰকে জনাম নাম্বাৰটো ক'ত গ'লে ছোৱালী সোমাৰ ছাৰ বিজি আছে অলপ ছাৰে দেৰিকে মোক কৰিব দে এতিয়া মই হোমৱৰ্ক শেষ কৰিলোঁ মোৰ হোমৱৰ্ক কমপ্লিট মই এতিয়া থওঁ দে ছাৰে ফোন কৰিছিল হেল্ল' ছাৰ
ছাৰ গুটিয়ে ছাৰ পঢ়া বাদ দিলে নহয় হয় ছাৰ মই ছাৰ আজি তাক লগ পাই সুধিলোঁ দেউতাকে ট্ৰেক্টৰ কিনিছে ছাৰ ট্ৰেক্টৰ চলাই থাকে সি হয় হয় ছাৰ সি নপঢ়ে বোলে হয় আৰু সি ইটাৰ ভাটাত কাম কৰে বোলে ইটাৰ ভাটাত কাম কৰি সি বহুত পইচাও পায় সেইটো কাৰণে বোলে পঢ়া বাদ দিছে সি হয় হয় ছাৰ নাজানো ছাৰ কোনোবা দিনা যাম বুলি কৈছে মাত্ৰ সি দৰকাৰ হ'লে নাযাবও পাৰে সি হয় হয় হ'ব ক'লো যদি মোৰ ভালে হ'ল দে মোৰ এতিয়া টেনশ্যন নাই ছাৰে এতিয়া যি কৰে কৰিব ব্যৱস্থা মোক দেখোন ইংৰাজীৰ পাঠ এটা মাতি যাব লাগিছিল সেইটোকে মাতো All in bright and beautiful. All in bright and beautiful. মালিকে মোক চুলি আছে তাতে উলাই দিলে তাতে আনিকে নাযাওঁ ট্ৰেক্টৰখন ইয়াতে মাজে মাজে চলাম এইটো গুটি নেকি তাৰ ওচৰতে যাম কি ৰ তোৰ কি হৈছে মোক কামৰ পৰা ওলাই দিলে নহয় মই জানো তোৰ যে এনেকুৱা অৱস্থা হ'ব মই তোৰ কথা নামানি বহুত ভুল কৰিলোঁ মই এতিয়া স্কুলত যাব পাৰিম নে ভাই তই পাৰিবি তই কালি মোৰ লগত স্কুলত ওলাবি দে যাম নিশ্চয়